উলিয়াব পাৰিছে, কিছুমান সম্পত্তি উলিয়াব পৰা নাই। তেওঁবিলাকে কিছুমান আমাৰ কথাটো নুশুনিলে। সেইটো কাৰণে আমি চৰকাৰী আইনমতে কিবা এটা ব্যৱস্থা ল'ম বুলি আমি ইয়াত আশা কৰি আছোঁ। এতিয়া আমি MLA ওচৰত যাম, আমাক কি ব্যৱস্থা দিয়ে, কি সংস্থাপন দিয়ে। এতিয়া 2 লাখ 3 লাখ টকা দি কিনি কিছুমানে ঘৰ বনালে। তেওঁবিলাকে আমাক কলেজৰ কমিটি আমাক জনোৱা নাই যে ইয়াত আপোনালোকে কলেজত মাটিত বহিব নালাগে, আপোনালোকে ঘৰ বনাব নালাগে। সেইটো আমাক কেতিয়াও নটিছ আকাৰে বা কিবা এটা কথা আকাৰে আমাক জনাই দিয়া নাই। তেওঁবিলাকে একো কথা নজনাৰ কাৰণে আমি এতিয়া 1 লাখ 1.5 লাখ টকা আমি পইচা বহন কৰি কিনি ইয়াত পকা ঘৰ বনালোঁ। এতিয়াহে তেওঁবিলাকে কেনেকৈ উচ্ছেদ কৰিলে সেইটো আমি ক'ব নোৱাৰোঁ। কিহৰ পৰা কাৰ পৰা অৰ্ডাৰ পাই কিনি যে ইয়াত এনেকৈ উচ্ছেদ কৰিলে সেইটো আমি ক'ব নোৱাৰোঁ। কিন্তু আমি 75ত বাহিৰতে আমি আছোঁ। 75ত আমি আণ্ডাৰত ইয়াত বৰ্তমান নাই। তেওঁবিলাকে কিহৰ কাৰণে উচ্ছেদ কৰিছে সেইটো কাৰণে আমাক চৰকাৰৰ পৰা ন্যায় আমাক উচ্ছেদ কৰি দিব। সেইটোকে আমি আৰু পলিটেকনিকৰ বাউণ্ডেৰীটোৰ কাৰণে আমি ব্যৱস্থা লৈছিলোঁ, কিন্তু ৰোড ছাইডতে প্ৰায় 12-14জনমান মানুহে এটা এনক্ৰোচ আছিলে আৰু তেখেতলোকক আমি নটিচ আগৰ পৰা দিছোঁ। আৰু এইটো ৰোড ছাইড ৰিজাৰ্ভেশ্যন আৰু প্লাছ আমাৰ পলিটেকনিকেলৰ মাটি হয়। সেইকাৰণে আমি আজি এইটো এনক্ৰোচটো ক্লিয়াৰ কৰিছোঁ। আৰু যিকেইজন মানুহৰ ইয়াতে মাটি নাই সেইকেইজনক আমি বেলেগত দিয়াৰ ব্যৱস্থা কৰিম। মই আজি যেতিয়া আমাৰ স্থানীয় ল'ৰাসকলৰ কাৰণে বা আমাৰ স্কুলখন আমি সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিম, সেইকাৰণে আজি এনক্ৰোচটো ক্লিয়াৰ কৰা হ'ল।